চাওকচোন এইবিধ নেদেখা এবিধ পোক আহি কিনে একদম ৰোৱাবোৰ খাই শেষ কৰিছে। আপোনালোকে চিনি পায় নি এইবিধ কি দিলে জানো ভাল হ'ব? পথাৰবোৰ অৱস্থা নাইকিয়া কৰি দিছে। চাওকচোন পথাৰটো বাদেই কেনেকৈ কি পোক আহিলে কৈছোঁ ইমান টকলা কৰি খালে। বনো দৰৱ মই একদম বন মৰা দৰৱ মৰা নিচিনা এদাই কৰি পেলালে যে গোটেইখন বন মৰা দৰৱ গোটেই এদাই কৰি পেলালে গোটেই পাত চাত মৰহাই একদম খোৱা কিবা এখন কৰি পেলালে। হে ভগৱান কি যে আহিছা দেই এবিধ পথাৰ একদম বিধ্বংস দি দিছে। এইবোৰ পোকবোৰ এখন পথাৰ নাই বাৰু লাহে লাহে পথাৰবোৰ আহি পাবহি আৰু কিনাৰ চাইডটো খাই খাই দিছে। ইয়ানো ঢেৰ আছে আকৌ কামুৰি নিদিয়ে তো সেই কি বুলি কয় বোলে ছালত থকা পোকটো গোটে একেইচোন বাগানত থকাটো ছালত থকাটো কি কৰিবলৈ আহিলে চাওকচোন ৰোৱাবোৰ কেনেকুৱা কৰি পেলাইছে। পথাৰৰ অৱস্থা নাইকিয়া কৰি দিছে। কি যে কৰোঁ গোটেই লাগি গৈছে। ৰুই থৈ গৈছিলে গোটেই অৱস্থা নাইকিয়া ক'ৰ পৰা কি আহিছে পোকটো ভাবিবই নোৱাৰোঁ। চিনি পায় নেকি আপোনালোকে? যদি পায় কি দৰৱ দিলে ভাল হ'ব আপোনালোকে জনাবচোন।